हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टी एनल। तो स्टूडेंट्स आज এইটো ভিডিওত আমি তোমালোকৰ নিযুত মইনা আঁচনিৰ নতুন কি আপডেট আহিল সেই বিষয়ে আলোচনা কৰিম। লগতে তোমালোকৰ নিযুত মইনা আঁচনিৰ টকা চৰকাৰৰ ফালৰ পৰা কেতিয়া দিব সেই বিষয়েও আলোচনা কৰিম। তো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে বস্তুটো ভালকৈ গম পাবা। আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, কাৰণ এই ধৰণৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ মই সদায় দিয়ে থাকোঁ আৰু সেইবোৰ যাতে তুমি সদায় পাই থাকিব পাৰা সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তো বলা পলম নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ তোমালোকে নিশ্চয় জানা যে নিযুত মইনা আঁচনিখন অকল ছোৱালীসকলৰ বাবেহে, আৰু তোমালোকে এইটোও জানা যে নিযুত মইনা আঁচনিখন ল'লে তুমি হায়াৰ ছেকেণ্ডেৰী চৰকাৰী স্কুলখন ল'ব নোৱাৰা, বা চৰকাৰী স্কুলখন ল'লে তুমি নিযুত মইনা আঁচনিখন ল'ব নোৱাৰা। যিকোনো দুটাৰ ভিতৰত তোমালোকে এটাহে ল'ব লাগিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু 11 জুলাই তোমালোকৰ স্কুটিৰ বিতৰণ সম্বন্ধে এটা টুইট কৰিলে যে 30 নৱেম্বৰৰ আগতে তোমালোকৰ স্কুটিসমূহ বিতৰণ কৰা হ'ব। আৰু এইটো টপিকৰ ওপৰত মই ভিডিঅ' বনাইছোঁ, স্কুটিৰ বিতৰণ সম্বন্ধে মুখ্যমন্ত্ৰী কি কৈছে তাৰ ওপৰত। আৰু যদিহে তোমালোক সেই ভিডিঅ'টো চোৱা নাই, মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দি দিম। তো তোমালোক সেইটো লিংকত ক্লিক কৰি ভিডিঅ'টো চাব পাৰা। তো ষ্টুডেণ্টছ তোমালোকৰ স্কুটিসমূহ যিহেতু নৱেম্বৰ মাহতে বিতৰণ কৰা হ'ব, তো এই স্কুটিসমূহ বিতৰণৰ আগতে তোমালোকৰ নিযুত মইনা আঁচনিখনৰ প্ৰচেছটো কমপ্লিট কৰা হ'ব। অৰ্থাৎ স্কুটি বিতৰণৰ এসপ্তাহ বা 10 দিনমান আগতেই তোমালোকৰ যিখন নিযুত মইনা আঁচনি, এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব। আৰু এইটো অনলাইন নে অফলাইন হ'ব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো আপডেট দিয়া নাই। যদিহে অনলাইন কৰিব লাগে তো তোমালোকে প্ৰয়োজনীয় নথিপত্ৰখিনি দি অনলাইন কৰিব লাগিব। আৰু যদিহে অফলাইন মাধ্যমত আবেদন প্ৰক্ৰিয়াটো হয় তো তোমালোক চিন্তা কৰিব নালাগে, কাৰণ তেতিয়া তোমালোকৰ কলেজে চৰকাৰী মানুহ গৈ তোমালোকৰ নিযুত মইনা আঁচনিৰ এপ্লাই প্ৰচেছটো কমপ্লিট কৰি দিব। আৰু তাৰ পাছতে তোমালোকে 3 বছৰলৈ প্ৰত্যেক মাহে 1250 টকা কৰি টোটেল 45,000 টকা তোমালোকে নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'বা। আৰু ষ্টুডেণ্টছ তোমালোকে যদি এতিয়াও কনফিউজ হৈ আছা যে স্কুটি ল'লে ভাল হ'ব নে নিযুত মইনা আঁচনি ল'লে ভাল হ'ব, তো এইটো টপিকৰ ওপৰত মই অলৰেডি এটা ডিটেইলছত ভিডিঅ' বনাই থৈছোঁ। যদিহে তোমালোক চাব বিচাৰা মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সেইটো ভিডিঅ'ৰ লিংক দি দিম। তো যদিহে তোমালোক সেইটো চাব বিচাৰা তো চাব পাৰা। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু ইয়াৰ মাজত যদিহে তোমালোকৰ নিযুত মইনা আঁচনিৰ সম্বন্ধে কোনো নতুন আপডেট আহে তো মই নিশ্চয় তোমালোকক জনাম। সেয়ে তোমালোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। তো যদিহে ইয়াত তোমালোকৰ কিবা সুধিব লগা থাকে তো প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনচাৰ কৰিম। লগতে যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।